নমস্কাৰ মই নীলিম হিমাংকই সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ছুটি ব্লগৰ মাজত পিছে আজি দেখোন হিমজ্যোতিহে আৰম্ভ কৰিলে ৰব পাছত মই কৰি আছো আজি হেনো হি আৰম্ভ কৰে পোনপ্ৰথমতে আমি আমাৰ ঘৰত গলো আৰু ৰীল প্ৰস্তুত কৰিলো পিছে 14 ছেকেণ্ডৰ ৰীলটো চোৱাত যিমান সহজ লাগে কৰাত আকৌ বহু সময় গুচি গল পিছে আপোনালোকে বা কেনেকুৱা পালে কমেন্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব এতিয়া আমি ওলালো বাৰ্থডে পাৰ্টি খাবলৈ পিছে আহি লগ পালো আমি কপিল খুৰা ৰব কথা বহুতো হ'ব এতিয়া ভাত কেইটা খাই লও এয়া আমাৰ মাৰ ফালৰ আইতা এতিয়া আমি ঘৰত যাব ওলালো ঘৰত যাই খেলিবলৈ ওলাই আহিলো পিছে এইখিনিতে এটা মোৰ লগত সৰু দুৰ্ঘটনা হৈ গ'ল চাওকচোন মই ফৰ হোৱা বুলি এটা ঠাইতে ৰখি আছিলো পিছে এজনে এইফালে আহিয়ে পাল মইহে পিছে গৈ নাপালো চাওকচোন কেনেকুৱা এটা দুৰ্ভাগ্যজনক মোৰ বাবে পিছে বাকি কি নহওক এতিয়া আমাৰো ফিল্ডিঙৰ পাল আমিও সিহঁতক হৰুৱাইহে এৰিম পিছে কৌশিকে এতিয়া বল দিছে পিছে বলহে হেৰাই গ'ল এতিয়া আমি ঘৰত আহিলো ঘৰত হেনো জালমুড়ি বনাই আছে কোনে কোনে খাই ভাল পায় কমেন্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিবা কপিল খুৰাও আহিল আজিৰ ভিডিঅ'টো ইমানেই